কিছুমান ছোৱালী য'তে ত'তে ল'ৰাক ভাল পায় আৰু ল'ৰাগিলাখনে য'তে ত'তে ছোৱালীক ভাল পায়। যদি আমি বুজাব যাওঁ ছোৱালীগিলাখনে আমাক বেয়া পায়, ল'ৰাগিলাখনে আমাক বেয়া পায়, পিছত আমাক নামতা হয়। কিন্তু সিহঁতে একদিন বহুত ধুনীয়া জিলাপ কৰে। কম বয়সত থাকে কাৰণে মাক পিতেকো বুজে, খুৰাকো বুজে, দাইদাকো বুজে, কিন্তু বুজি নাপায়। কিয় বুজি নাপায়? বুজি পাব লাগে। সিহঁতৰেতো ভৱিষ্যত ভাল হ'ব, সিহঁতৰেতো ভাল হ'বই। কিয় বুজি নাপায়? যিসকলে বুজি নাপায় সিসকলক কৈছোঁ, কিন্তু চবৰে প্ৰেম বেয়া নহয়, চবৰে প্ৰেম সেই নহয়। কিন্তু আজিকালি প্ৰেম কৰিব লগা হ'লে বহুত ভাবি চিন্তি কৰিব লগা আছে। বহুত ল'ৰাও বেয়া আছে, বহুত ছোৱালীও বেয়া আছে। কিছুমান ছোৱালীৰ কাৰণে কিছুমান ল'ৰাই মৰিব লগা আছে, বি খাই মদ খাই ধ্বংস হৈছে, আৰু কিছুমান ল'ৰাৰ কাৰণে কিছুমান ছোৱালী মৰিব লগা হৈছে। গতিকে আজিকালি প্ৰেম চেম কৰিলে বহুত ভাবি চিন্তি কৰিব লাগে। কিন্তু যদি কোনোবাই বুজোৱাই সেই ল'ৰাটোক বা সেই মানুহটোক বেয়া পায়, কিয় বেয়া পায়? বেয়া পাব নালাগে, আচলতে কথা কিন্তু ভালকৈ চিন্তা কৰি চাব লাগে। আৰু মই ভাবোঁ প্ৰেম কৰক, উপযুক্ত সময়ত বিয়া হ'ব লাগে, ভাল উপাৰ্জনৰ পথ ল'ব লাগে, আৰু জিংকে হিংকে হ'ব নালাগে। মই বহুত দেখা পাইছিলোঁ, মোৰ লগৰ ছোৱালী বহুত কম বয়সত বিয়া হৈছে, বিয়া হৈ কেনে মানে বহুত প্ৰব্লেমত পৰি আছে। কিন্তু যি সময়ত ইনকামৰ পথটো বাছি ল'ব লাগে সেই সময়ত প্ৰেম, ভাল পোৱা, বিয়া এইগিলাখান। গতিকে সেইগিলাখান হ'লেতো মানুহটো বিপদত পৰিবই। কিয় নপৰিব? নিশ্চয় পৰিব। আৰু সেইকাৰণে মাক দেউতাকৰ কথা শুনিব লাগে, বা কোনোবা যদি দাদাই যদি কিবা কৈছে সেইখিনিতে শুনিব লাগে, আৰু কোনোবাই যদি কিবা কৈছে সেইখিনিতে শুনিব লাগে। কিন্তু নুশুনি কাৰণে নিজকে ডাঙৰ বুলি ভাবি থাকিলে এইটোতো বিপদত পৰিবই। আৰু মই সেই বুলি এনেকৈ কোৱা নাই যে চব প্ৰেমে বেয়া, চব প্ৰেম বেয়া নহয়। কিছুমানে এটা ল'ৰাই হয়তো 2-3জনৰ লগতে প্ৰেম কৰি আছে, কিছুমান ছোৱালী আছে 2-3জনৰ লগতে প্ৰেম কৰি আছে। এনেকৈ মানে কি হয়, এদিনটো লোভ বাঢ়ি মানে এটা স্বভাৱত পৰি, তেতিয়া আমাৰ প্ৰেমবিলাক বেয়া। আৰু সঁচাকৈ ক'ব গ'লে তেতিয়া চবখিনিতে বেয়া হয়। আৰু এনেকুৱা প্ৰেমৰ নিচা নহয়, যদি প্ৰেমৰ নিচা লাগিছে না তাৰ পঢ়াত আগবাঢ়িব পাৰিব, না সি ইনকামত আগবাঢ়িব, না সি মাক দেউতাকৰ কথা শুনিব পাৰিব, কাৰো কথা নুশুনে। সি নিজকে বহুত ডাঙৰ মানুহ বুলি ভাবি লয়, আৰু নিজৰে কথা কিন্তু সি সত্য বুলি ভাবি লৈ কেনে সি আগবাঢ়ি যাই থাকে। মই এনেকৈ দেখা পাইছোঁ বহুত চলি এনেকৈ ধ্বংস হৈ যায় আছে, বহুত চলি বেয়া হৈ যায় আছে। আৰু কোনোবাই কিবা বাইক লৈছে, কোনোবাই কিবা গাড়ী লৈছে, তাক ফ'ল' কৰি কেনে ঘৰত কাজিয়া বাচাল কৰি কেনে গাড়ী লৈ যিসকলে কৰে সেইসকলক কৈ আছোঁ দিয়ক। মই মানে সঁচাবিলাকক মই কিন্তু মিছা ক'ব যোৱা নাই। যিবিলাক সঁচাটো সঁচাই, যিবিলাক মিছাটো মিছাই। কিন্তু মই যিবিলাক মানে মোৰ দৃষ্টিত বেয়া দেখা পাই আছোঁ সেইবিলাকক কৈ আছোঁ মই। গতিকে কথাটো হৈছে কি, সঁচা প্ৰেমে, মিছা প্ৰেম। এইখিনি আচলতে আমাৰ ল'ৰা ছোৱালী চিনি পাব লাগে। মেক্সিমাম আমি নিউজত, পেপাৰত এইবিলাকত পাই থাকোঁ, ক'ৰবাত আজি আত্মহত্যা কৰিলে, অমুকত মৰিল, মিছা প্ৰেম। এইবিলাক বেয়া কথা, প্ৰেম সঁচা হ'ব লাগে, প্ৰেম সঁচাই সত্যত থাকিব লাগে। আৰু বহুত আশা কৰি কিছুমানে সঁচা প্ৰেম কৰে, সেইবিলাক মিছা প্ৰেমত পৰিণত হয়। আৰু মই ভাবোঁ প্ৰেমৰ কাৰণে জীৱনটো ধ্বংস কৰিব নালাগে, জীৱনটো ধ্বংস কৰাটো উচিত নহয়। এটা প্ৰেমৰ কাৰণে, এটা ল'ৰাৰ কাৰণে, এটা ছোৱালীৰ কাৰণে জীৱনটো ধ্বংস কৰিব নালাগে। চেলেঞ্জ কৰিব লাগে যে যিটো ছোৱালী যিজন ল'ৰাৰ লগত বিয়া হ'ব সেই ল'ৰাটোত কৰি যাতে বেছি ভাল হয়। সেই ল'ৰাটো যদি 80% থাকে ই যাতে 100% হয়। আৰু ছোৱালীটো সেইদৰে চেলেঞ্জ কৰিব লাগে, ল'ৰাটো যদি যিজন ছোৱালীক বিয়া কৰিব সেই ছোৱালীটো যদি 80% ভাল হয়, সেই ছোৱালীটো 100% ভাল হৈ দেখুৱাব লাগে। তেতিয়া আমাৰ সমাজখন বহুত ভাল হয়। আত্মহত্যা, বিধৱা, ট্ৰেইনৰ আগত পৰি মৰা এইবিলাক বহুত কমিছে। কেতিয়াবা দুখ লাগে মোৰ এইবিলাক ভাবি কেনে, ইমান দুখ লাগে। আমাৰ ভণ্টিহঁতৰ বয়সৰ সৰু, গতিকে আৰু আচলতে কথাটো হৈছে কি, এই যে আপোনাৰ 25 বছৰৰ পৰা 25 বছৰৰ যিখিনি তলৰ ছোৱালী বা ল'ৰা, সেইখিনি তাৰমানে বেছি এইবিলাকত বেছি মানে নিচাটো লাগি যায় কাৰণে সিহঁতে না মাকৰ কথা শুনিব, না দেউতাকৰ কথা শুনিব, না বন্ধুৰ কথা শুনিব, না কাৰোবাৰ কথা শুনিব, কাৰো কথা নামানে। সিহঁতে মাত্ৰ নিজৰ কথাত মগ্ন, নিজৰ কথাত মানে সিহঁতে থাকে সদায়। সেই গতিকে মই আমাৰ এইসকলৰ গাৰ্জেনবিলাককো মই কৈছোঁ যে আৰম্ভণিতে যদি তেনাক যদি বুজাই দিয়া হয় কথাবিলাক, তেতিয়া বুজি পায়। গতিকে আমি আৰম্ভণিত ভাবোঁ এইটো বন্ধু, এইটো অমুক, এইটো তমুক। গতিকে
গাৰ্জেনবিলাকো আৰম্ভণিত অলপ এইবিলাক কথা বুজাই দিব লাগে, বুজাই দিলে ভাল। ঠিক আছে, মোৰ চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে যদি মোৰ কিবা ভুল হৈছে কমেণ্ট কৰিব। আকৌ নেক্সট মই লগ পাম আপোনালোকক ভিডিঅ'ত। মই ভাবিছোঁ যে কিবা যাতে ভাল হয় আৰু